নমস্কাৰ আজি আকৌ খোৱা ভিডিঅ' লৈ আজি মানে পুৰা চৰ্দি হৈ আছে যে মোৰ সেইকাৰণে মানে মই দাইল নাই বনোৱা আজি আলু পিটিকা বনাইছোঁ আৰু এইখিনি লগৰজনী বনাইছিলে মানে কচু জালুক দি আৰু এইফালে আচাৰ অকণমান লৈ লৈছোঁ একদম তামাম ভোক লাগিছে আমাৰ এখন মানুহে লোৱা জানো লোৱা ৰবা টেষ্টি আছে ইমানেই ভোক লাগিছে আৰু মানে চৰ্দি লাগি থাকিলে এনেকৈ খাই ভাল লাগে কচু আচাৰ আজি মোৰ থালিখন চাই কেনেকুৱা লাগিলে জনাব মই খাই লওঁ ভাতকেইটা ধুনীয়াকৈ কচু পিটিকা অকণ হৈছে একদম মজা হৈছে লগ পাই থাকিম আকৌ